হোসেন পাঠ কৰি ওলাইছোঁ এটি মানৱ প্ৰেমী কবিতা। কবিতাৰ শিৰোনাম আহ্বান। ব'লা আমি মানুহ হওঁ, ব'লা আমি মানুহ হওঁ। জাত পাতৰ ৰীতি নীতি ধৰ্মৰ ভেদ বিচাৰ একাষৰীয়াকৈ বুজি থওঁ, একাষৰীয়াকৈ বুজি থওঁ। ধৰ্মত একো নাথাকিব যদি আমাতেই মনুষ্যত্ব নাথাকে। আমি আমাৰ আপোন হ'ব লাগিব, আমি আমাক উচ্চ আসন দিব লাগিব। ধৰ্মই একো নিদিয়ে যদি আমাতেই দিব নাথাকে। ব'লা না আমি মানুহ হওঁ, জাত পাতৰ ৰীতি নীতি ধৰ্মৰ ভেদ বিচাৰ একাষৰীয়াকৈ বুজি থওঁ, একাষৰীয়াকৈ বুজি থওঁ। আমিবোৰেই গঢ়িছোঁ ধৰ্ম, আমিবোৰৰ বাবেই, আমিবোৰ মানুহ, মানুহৰ বাবেই ধৰ্ম। যদি মানুহেই নাথাকে ধৰ্ম কাৰ? ব'লা না খোজ দিওঁ মানুহে মানুহে আমাৰ সত্যবোৰ আমাৰ কৰি লওঁ। ব'লা আমি মানুহ হওঁ, জাত পাতৰ ৰীতি নীতি ধৰ্মৰ ভেদ বিচাৰ একাষৰীয়াকৈ বুজি থওঁ। কৰ্মতেই ধৰ্মৰ যুগ আজি আৰু নাই। আজি অধৰ্মীয়ে ধৰ্মৰ বিচাৰ পাতিছে, অধৰ্মীয়ে ধৰ্মৰ বিচাৰ পাতিছে। মানৱক দানৱে নিষেধ কৰাৰ ভয়ো নাইকিয়া হ'ল। আজি মানুহ অমানৱী দানৱৰ মেল পাতিছে। ব'লা নথওঁ খুলি মানৱী মুখা, দানৱী সেৱাও এৰি দিওঁ। ব'লা আমি মানুহ হওঁ, জাত পাতৰ ৰীতি নীতি ধৰ্মৰ ভেদ বিচাৰ একাষৰীয়াকৈ বুজি থওঁ, একাষৰীয়াকৈ বুজি থওঁ। ধন্যবাদ।